নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে এটি ভাল খবৰ লৈ আহিছোঁ। আপোনালোকে যদি এজন নিবনুৱা আৰু আপোনালোকে যদি পৰৱৰ্তী সময়ত শিক্ষক হ'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুতে জৰুৰী। কাৰণ বৰ্তমান সময়ত এজন ব্যক্তিয়ে বিএড কৰাটো ইমান সহজ নহয়। প্ৰায় 2 লাখ টকা বিএড কৰিবৰ কাৰণে খৰচ হয়। কিন্তু আপুনি কম খৰচতে ডিএলএড কৰিব যদি বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটি সুবৰ্ণ সুযোগ আছে। আপোনালোকে এই সুযোগটো গ্ৰহণ কৰি কম খৰচতে ডিএলএড কৰিব পাৰিব আৰু ডিএলএড কৰিলে পৰৱৰ্তী পৰ্যায়ত আপুনি সিটেট বা আসাম টেট দিব পাৰিব আৰু এলপি আৰু এমই স্কুলৰ যিকোনো এজন শিক্ষক হ'বৰ কাৰণে আপুনি যোগ্য বিবেচিত হ'ব। তেনেহ'লে আহকচোন কি কৰিব লাগিব কথাটো জানিবৰ কাৰণে চেষ্টা কৰোঁ। ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন, যাক আমি চমুকৈ ডিএলএড বুলি কওঁ। যদি আপুনি ডিএলএড কৰিব বিচাৰিছে তেতিয়াহ'লে আজিয়ে অনলাইন এপ্লিকেশ্যন কৰক আৰু এটা পৰীক্ষা দিয়ক আৰু এডমিশ্যন পাবৰ কাৰণে চেষ্টা কৰক। এইখন হৈছে SCERTৰ তৰফৰ পৰা প্ৰকাশ কৰা এখন বিশেষ এডমিশ্যন নোটিছ। আৰু আমি জানো প্ৰত্যেক বছৰে SCERTয়ে 2 বছৰীয়া ডিএলএড পাঠ্যক্ৰম এতিয়া আগবঢ়ায় আৰু এই 2023-2025 বৰ্ষৰ বাবে ডিএলএডৰ পাঠ্যক্ৰমৰ বাবে তেওঁলোকে এডমিশ্যন নোটিছ প্ৰকাশ কৰিছে। এয়া 2 বছৰীয়া হ'ব আৰু আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। এতিয়া কথা হ'ল কোনবিলাক কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব বা কোনবিলাক ব্যক্তিয়ে ইয়াত এপ্লাই কৰিব পাৰিব। আপুনি যদি SCERTৰ অধীনৰ 2 ইয়াৰ ডিপ্ল'মা কোৰ্চটো ল'ব বিচাৰে অৰ্থাৎ ডিএলএড কোৰ্চটো কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এজন হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ব্যক্তি হ'ব লাগিব অৰ্থাৎ আপুনি HS পাছ কৰিব লাগিব মিনিমাম 50% মাৰ্কছ। যদি আপুনি SC কেণ্ডিডেট হয়, যদি আপুনি ST প্লেইন হয়, যদি আপুনি ST হিল হয় তেতিয়াহ'লে আপুনি 45% মাৰ্কছ পাই HS পাছ কৰিলে হ'ব। এতিয়া কথাটো হ'ল তাৰ উপৰিও আন এটা ক্ৰাইটেৰিয়া আছে, আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব অৰ্থাৎ অসমৰ বাহিৰৰ ব্যক্তিয়ে SCERTৰ অধীনত ডিএলএড কৰিব নোৱাৰে। আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। এইখিনি হৈছে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন। তাৰপিছত বয়সৰ ক্ষেত্ৰত ঊৰ্ধ্বতম সীমা ধৰি দিয়া হৈছে। বয়সৰ ক্ষেত্ৰত আপুনি 18 বছৰৰ পৰা 34 বছৰৰ ভিতৰৰ ব্যক্তি হ'ব লাগিব আৰু 2023 চনৰ জুলাই মাহৰ 1 তাৰিখে আপোনাৰ ঊৰ্ধ্বতম বয়স 34 বছৰ হ'ব লাগিব। যদি আপুনি SC হয়, ST প্লেইন হয় আৰু ST হিল হয় তেতিয়াহ'লে আপুনি বয়সৰ সীমা 2 বছৰ ৰেহাই পাব। ৰিজাৰ্ভেশ্যনৰ কথা আছে থাকিলে আমাৰ যি ৰিজাৰ্ভেশ্যন থাকে অসম চৰকাৰ তেনেকুৱা ধৰণে পোষ্ট ৰিজাৰ্ভেশ্যন থাকিব। এপ্লাই কৰিবৰ কাৰণে আপুনি scert.paid.co.in যাব লাগিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিলেক্সেশ্যন নাই। সকলো কেণ্ডিডেটে 600 টকা এপ্লিকেশ্যন ফি দিব লাগিব আৰু এডমিট কাৰ্ড অনলাইন ডাউনলোড কৰিব পাৰিব আৰু আমাৰ এণ্ট্ৰি টেষ্টৰ যিটো ভেনু আপুনি যিখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব সেই ডিষ্ট্ৰিক্টৰ ভিতৰতে হ'ব। এতিয়া ইয়াতে কেইটামান ইম্পৰ্টেণ্ট ডেট দিয়া হৈছে, আপোনালোকে মন কৰক। অনলাইন এপ্লিকেশ্যন জুলাই মাহৰ 25 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু আগষ্ট মাহৰ 14 তাৰিখৰ ভিতৰত অনলাইন এপ্লিকেশ্যন শেষ হ'ব। ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আপুনি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ছেপ্টেম্বৰ মাহৰ 10 তাৰিখে আপোনালোকৰ পৰীক্ষা হ'ব আৰু ছেপ্টেম্বৰ মাহৰ 20 তাৰিখে আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। গতিকে কম দিনৰ ভিতৰতে হ'ব। এতিয়া ইয়াৰ চিলেবাছটো কি হ'ব সেই কথাটো হয়তো আপোনালোকে জানিব বিচাৰিছে। চিলেবাছটো চিম্পুল চিলেবাছ। আপুনি SCERTৰ ৱেবছাইটত গৈ চিলেবাছ ডাউনলোড কৰিব পাৰিব আৰু এজ এ হোল আমাৰ টেটৰ যিখিনি চিলেবাছ থাকে অৰ্থাৎ আমাৰ পেডাগগীৰ পৰা আৰম্ভ কৰি ৰিজনিং বা ইংলিছ গ্ৰামাৰ সেই কথাখিনি ইয়াত আহে। গতিকে আপোনালোকে যদি বিচাৰে পৰৱৰ্তী পৰ্যায়ত ইউটিউবৰ কমেণ্ট বক্সত কমেণ্ট কৰিলে SCERTৰ ডিএলএডৰ চিলেবাছক লৈ পৰৱৰ্তী পৰ্যায়ত আন এটি ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল আপোনালোকে এপ্লাই কৰক আৰু এপ্লাই কৰি এই ডিএলএডৰ সুবিধা গ্ৰহণ কৰক আৰু গ্ৰহণ কৰি পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কি কৰক এই LP ME টেট দিবৰ কাৰণে যোগ্য বিবেচিত হওক। ইয়াত এটা কথা আছে, যদি আপুনি এই ডিএলএডৰ প্ৰথম বৰ্ষত পাছ কৰাৰ পিছতে আপুনি আপুনি টেট পৰীক্ষা দিব পাৰে অৰ্থাৎ ডিএলএড এপিয়াৰিংসকলেও টেট পৰীক্ষা দিব পাৰে আৰু ডিএলএড পাছ কৰাৰ পিছত টেট চাৰ্টিফিকেটখন আপোনাৰ যোগ্য বিবেচিত হ'ব। গতিকে ভিডিঅ'টো যদি এইখিনি কথা ক'লোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ, বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট, বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব।